পরম জয় নারায়ণ প্রভু আজি আমার পরম সৌভাগ্য কারণ এই জগতের প্রতি যদুপতি গভীরতার ফল হে বিশ্বব্রহ্মাণ্ডৰ গৰাকী হে প্ৰভু কমলদোষ এই দিনহীন নাৰদৰ শত সহস্ৰ কোটি প্ৰণিপাত কৰিব গ্ৰহণ প্ৰভু কৰিব গ্ৰহণ ভাল নাহং কৃষ্ণামি বৈকুণ্ঠে যোগিনাং হৃদয়েন স্বঃ মদ্ভক্তা যত্র গায়ন্ত্রী তত্র তৃষ্ঠামি নারদ ওঠা হেৰা প্ৰিয় ভক্ত মোৰ তোমাৰ আগমনে অতিকে আনন্দিত আমি তোমার ভূমি বার্তা লাভ করে পরম তৃপ্তি লভ সঁচানে প্ৰভু সন্দেহ কৰিছা দেৱৰী ৰায়ক তেনে কথা কিয় কৈ গেলিলা আপোনাৰ দুষ্টৰ কাৰণে দিনে নিশাই মাত্ৰ এই নাৰদে নিজৰ কৰ্তব্যহে কৰিছে পালন তেনেস্থলত এই জগতৰ পালনহাৰ নাৰায়ণক সন্দেহ কৰি কিয়নো দুৰ্ভোগ পাপ নহয় দেৱৰী তোমাৰ বিনে যে মই অপূৰ্ণ তুমি আমার কীর্তি হিরো ধারা পারে ঢালি দিয়া হরি নামর অমৃত ধারা ঈশ্বর মতে পান করু তৃপ্ত হও মই আৰু তৃপ্ত হয় সমস্ত জগৎবাসী সৃষ্টিৰ সংবাদ এই ত্ৰিজগতৰ কোটি জনাৰ্দনক আজি মই ক'ব লাগে সৃষ্টিৰ সংবাদ এই জনাৰ্দন সুৰক পাই ভগৱতী খানকৈ ৰুক্মিণী দেৱীৰ ভয়ংকৰ স্বভাৱখন দাৰুণ অপমানৰ প্ৰতিশোধ ল'বৰ বাবে পৰিকল্পনা কিন্তু কৰিছে
তেন্তে দেৱৰী এইবাৰ ভীষণ দুৰ্যোগ মেলিব জগত ধৰে ধৰে উঠিব তৰংগ বসুন্ধৰা পক্ষ জগতৰ ঈশ্বৰ নাৰায়ণে নিশ্চয় নতুন লীলা কৰিছিল বাৰু প্ৰভু এটি কথা কওকচোন জানিব পাৰিছো আপোনাৰ বাৰীখন জয় আৰু বিজয়ে এই বৈদ্যুতৰ ধান ত্যাগ কৰি মত্যত তিনিজনক কৰিলে ধান কিন্তু নাই হোৱা জানো তেওঁলোকৰ মুক্তিৰ সময় সমাগত দেৱৰী প্ৰভু তুমি বৰ চতুৰ শুনা দেৱৰী অৱশ্যেই হৈছে সময় বৈকুণ্ঠ দৰক্ষী জয় আৰু বিজয় অভিশপ্ত তিনিজনৰ অন্তিম জনম এবাৰ কৰিছে ধাৰণ সত্য যুগত হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ ৰূপে হৈছিল আবিৰ্ভাৱ তেতিয়া প্ৰিয় ভক্তা মোৰ বসুমতীক উদ্ধাৰ কৰিবৰ বাবে বৰাহ আৰু নৰসিংহ ৰূপ ধৰি তেওঁলোকক মই দিয়ালো মুক্তি ত্ৰেতা যুগ ৰাৱণ আৰু কুম্ভকৰ্ণ ৰূপে পুনৰবাৰ তেওঁলোক হৈছিল আবিৰ্ভাৱ ধৰ্ম মৰ্যাদা ৰক্ষা কৰিবৰ বাবে পুৰুষোত্তম শ্ৰীৰাম ৰূপে অৱতাৰ ধাৰণ কৰি তেওঁলোকক মই দিয়ালো মুক্তি আৰু এইবাৰ দ্বাপৰ যুগত শিশুপাল দন্তবক্ৰ ৰূপে অন্তিম জনম এবাৰ কৰিছে ধাৰণ বৈৰ ৰূপে চিন্তা কৰি মোক বিশ্বদ্ৰোহী ভক্তদ্ৰোহী আৰু দেৱদ্ৰোহী কৈ বৈষ্ণৱৰ দ্ৰোহা চৰিছে তেওঁলোকে নিজ হাতে বিনাশ করে দুয়োকে পুনৰ বৈকুণ্ঠ কৰিম কারণ আমার উদ্দেশ্য यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजम्यः परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापना संभवामि युगे युगे संभवामि युगे युगे संभवामि युगे युगे संभवामि ভক্ত ৰক্ষাৰ বাবে আমি এক নতুন লীলাৰ মেলিছো পাতনি আমাৰ এই নতুন লীলা তুমি আমাক সহায় কৰিব লাগে নিশ্চয় আপোনাৰ লীলা সদায় সহভাগী হৈ যাব এই দিনহীন কাৰণ অনন্ত অসীম মহিমাময় দীনবন্ধুৰ বাবে তোমাৰ কি যে বিচিত্ৰ লীলা তোমাৰ লীলা বুজিব এই জগতৰ কাৰো শক্তি নাই আপোনাৰ আধ্যাত্মিকগত কৰি এবিলাকে এই সম্পত্তি ব্ৰহ্মাণ্ডৰ কল্যাণৰ অপেক্ষে এই গুৰুত্ব কাৰ্য সাধিতভাৱে নিজকে কৰলৈ প্ৰস্তুত মই